Hello everyone, welcome to our YouTube channel. আজি বহুত দিনৰ মূৰত আজি মই ব্লগ বনাই আছোঁ। একচুৱেলি মোৰ আৰু তেওঁ দুয়োৰে আমাৰ গা বহুত বেয়া আৰু মনো বহুত বেয়া, আলস ভাৱ বহুত হৈ গৈছে। আপোনালোকে দেখা পাই আছে ইয়াৰ চব ঘৰৰ অৱস্থা কিবাকৈ অলপ মনত সাহসটো লৈ পাই কৰিব ওলাইছোঁ। একেবাৰে কিবা গা বহুত দুৰ্বল লাগি আছে। বহুত দিন ভিডিঅ' দিয়া নাই, মানে ভাবিছোঁ যোৱাকালি বনাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ আজি বনাই লওঁ একেবাৰে। আৰু খোৱা এতিয়া টাইম হৈছে 1:10 আৰু খোৱা এতিয়া নাই ভাতটো বনালোঁ, দালিটো দিলোঁ আৰু অলপ আলু ভাজি দিলোঁ। এনেকৈ খোৱা বনালোঁ। আজি আছে এওঁলোকৰ সৰু ভনীয়েকৰ বাৰ্থডে, চ' ভাবিছোঁ আজি স্পেচিয়েল কিবা কিবি পিন্ধিম। আপোনালোকে দেখাম বাৰু। এতিয়া কাপোৰবিলাক ওলাই থৈ দিছোঁ, দেখিব পাইছোঁ ইয়াতে কাপোৰবিলাক ওলাই থৈ দিছোঁ। ৰেড, য়েল্ল' আৰু মেৰুন কালাৰ, তিনিটা কালাৰৰ ভিতৰত কোনটো ভাল লাগে আপোনালোককো। চ' ফ্ৰেণ্ডছ, এতিয়া গা পা ধুই আহিলোঁ, খোৱা লোৱা বনালোঁ, দালি ভাত আলু ভাজি, আৰু এতিয়া টাইম হৈছে 2:20 আৰু মোৰ চকু পানী ওলোৱাৰ কাৰণ হৈছে ওচৰত কোনোবাই কিবা জ্বলাইছে নাজানো, ধৰিছে গোটেই চকুত। আপোনাক ধৰিছেনে? বহুত ধৰিছে, পৰা চকু পানী ওলাইছে। আৰু কিবাকৈ খোৱাটো বনাইছোঁ আৰু বহুত আলচি লাগি আছে, গাও বহুত বেয়া লাগি আছে, দুৰ্বল লাগি আছে। তোমাৰ কাপোৰ চাপোৰ এনেকৈ আছে, কাপোৰ জাপি মিটাক খোৱা লোৱা কৰি পেলাই লাহে লাহে বহুত ধোৱা লাগিছেনে পূৰা। আৰু আপোনালোক মই ক'ব পাৰিছোঁ, ইয়াত জিং লাইটটো আপোনালোক মই আনবক্সিং কৰা নহ'ল, তেতিয়া মোৰ মন চন বহুত বেয়া আছিলে। ভিডিঅ' তেনেকৈ বনোৱা নাই, ৰিলচৰ কাৰণে কিনিছিলোঁ। খালি বাপৰে বহুত চকু পানী ওলাইছে দেই। খোৱা লোৱা কৰি পেলাই আহি আছোঁ। ফ্ৰেণ্ডছ, খোৱা লোৱা কৰিলোঁ। আজি বনাইছোঁ দালি ভাত আৰু আলু ভাজি, আৰু মই খাইছোঁ যোৱাকালিৰ ভাত, তাৰে লগত আলু ভাজি আৰু কণী ভাজি আৰু পূৰা জ্বালা আৰু নেমু টেঙা তাত আটি দিছোঁ, মাষ্ট লাগি গৈছে। বহুত দিনৰ পৰা খাওঁ বুলি ভাবি আছোঁ, আজি খালোঁ। কাৰণ কালি ৰাতিও খোৱাটো ভাত বনাই থৈ দিছিলোঁ। আজি যিহেতু তুমি সেনেকুৱা ঠাণ্ডা ভাত খাম বুলি বহুত দিন খুৱাই আনিছিলোঁ, খোৱালে বহুত দিন। আৰু ইয়াতে ফেনখন বজাইছোঁ। আমাৰ মহাই ভাত খাই আছে, আৰু 1-1.5 ঘণ্টামান পিছত ব্ৰাছ কৰি পেলাই মেকআপ কৰিম। চ' ফ্ৰেণ্ডছ, এতিয়া টাইম হৈছে 7:25 আৰু এতিয়া অলপমান আধা ঘণ্টামান পিছত আমি ওলাম। আৰু বহুত চিলেক্ট কৰাৰ পিছত ভাবোঁতে চিন্ততে ৰিজেক্ট অনলি কটন চুৰিদাৰ পিন্ধি যাম এইযোৰ। এইযোৰ পূৰা পিয়'ৰ কটন, আৰু এইটো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ, অফাৰত পালোঁ, লৈ ল'লোঁ। আৰু এম চাইজৰ লৈছোঁ, কিন্তু বহুত লুজ হৈছে, এনেকুৱা লাগিছে ন এক্সট্ৰা স্মল ল'লে ভাল আছিলে। এইটো মই আজি পিন্ধিম বুলি ভাবিছোঁ নাই পিন্ধিম, এতিয়া ওলাম গা পা ধুই পেলাই, বহুত গৰম। তাৰ লগতে মই এইটো দিল্লীৰ পৰা আনিছিলোঁ ফাৰ্ষ্ট, যেতিয়া মই দিল্লী গৈছিলোঁ, এই বেগটো। যিহেতু মই চিম্পুল চুৰিদাৰ পিন্ধিম, তাৰে লগত এইটো বেগটো ল'ম। আৰু মেকআপ পূৰা চিম্পুল কৰিম, আৰু লিপষ্টিক পূৰা ডাৰ্ক লওঁ। আপোনাক মই দেখাম ফেচখন তলক। চ' ফ্ৰেণ্ডছ, এতিয়া টাইম হৈছে 11:15 আৰু এতিয়া আমি খাই লৈ পাৰ্টি আহিছোঁ। আৰু ইয়াৰ ঘৰৰ অৱস্থা নাই। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো কিবা ভাল লাগিছে বেয়া লাগিছে কমেণ্টত জনাব। আৰু বহুত দিন মূৰত আজি ভিডিঅ' বনাইছোঁ, অলপ হ'ব পাৰে কিবা বেয়া হ'ব পাৰে, কাৰণ কিয় ভিডিঅ' বনাই থাকিলে প্ৰেক্টিচ হৈ থাকে, আৰু নবনালে প্ৰেক্টিচটো নহয়। চ' যদি ভাল লাগিছে আজি আমাৰ ব্লগটো চাই পেলাই, তেতিয়াহ'লে এটা লাইক কৰি দিব। বেয়া লাগিলেও কমেণ্ট এটা কৰি দিব। চাই যিহেতু লাইক কৰিলে ভাল লাগে, এনেকুৱা লাগে যে কিবা এটা ছাপৰ্ট কৰিছে যেন লাগে। আৰু যিবিলাকে নতুন চাই আছে আমাৰ চেনেলটো, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আহিছোঁ এটা নতুন ব্লগত।